ভাই লাহে 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 এইফালে খবা এক আঁঠু কমচে কম এক আঁঠু পানী। এইফালে শিৱদৌল মানুহ অলপ চলপ আছেই আৰু এইফালে পানী চক। নমস্কাৰ, মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কামলৈ জাষ্ট ওলাই আহিছিলোঁ, দলমুখ চাৰিআলিখন পূৰা পানী। এতিয়া কি হ'ব নাজানো, কামলৈ বুলিয়ে ওলাই আহিছিলোঁ কিন্তু এতিয়া মানে চাগে একোৱেই নহ'বগৈ। পানীটো কমিব বুলি আহিছিলোঁ, কমাই নাই। পানী যেনেকৈ আছিলে মানে বাঢ়িয়ে আছে চব। এইফালে মহাদেৱী লাইনটোতো গোটেই এই দোকান চোকান চব মানে দোকান চোকানো চব সোমাইছে। কাপোৰৰ দোকান, ফাৰ্মাচী, বেকাৰী চেকাৰী মানে একো অৱস্থা নাই, চবতে পানী সোমাইছে। মানে ঠায়ে ঠায়ে গোট খাই খাই ৰৈ আছে। আমাৰ দলৰ ছাইডে এইফালে মানে অকণমান এই বস্তুটো ওখৰ কাৰণে সেইফালে পানীটো সোমোৱাগৈ নাই। বাকী আমাৰ সেই ডাউনখিনিতে আছে, মহাদেৱী লাইনটোত, তাৰপৰা আমাৰ এইফালে কালী মন্দিৰৰ লাইনটোত। তাৰপৰা আপোনালোকক দেখুৱাম বাৰু ৰ'ব কিন্তু টাউনৰ অৱস্থা কি হৈ আছে। আৰু পানীখিনি বিৰাট খজুৱাইছে গাইজ, সাংঘাতিক খজুৱাইছে। ভৰিখন মানে মোৰ আৰু পেণ্ট কোচাবলগীয়া হৈছে আঁঠু ওপৰলৈকে। বাকী এতিয়া কি হয় নাজানো, আপোনালোকক দেখুৱাই আছোঁ। বাপৰে, ইয়ালৈকে পালেহি নি? অঁ, চাবি গাঁত চাত থাকিব বহুতো বোলো, আৰু আহিলে দিগদাৰ হৈ যাব দেখোন। সেইডোখৰ নাই আৰু এআঁঠু পানী বে। পাৰিবি নে? টাউন ডুবিব এতিয়া। ভাই লাহে 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 ক'ত খুলিব? যিকেইখন ওখ ওখ সেইখন থাকিব চাগে। এইবোৰ মানুহ চা লাইন পাতি আছে। এই দলমুখ চাৰিআলিৰ অৱস্থা চাওক, গোটেই মানুহে মানুহ। এইফালে কিমান দৰমান হ'ব বা? এইফালে খবা, তাৰপৰা এইফালে খবা। এক আঁঠু কমচে কম এক আঁঠু পানী। কালি তেল চেল ভৰাই থোৱা হ'লে ভাল আছিল স্কুটিত। এতিয়া পূৰা তেল ডিপু চব বন্ধ, তেল বিচাৰি আহিলোঁ। এইফালে পূৰা মহাদেৱীৰ ওচৰত পানী, সম্পূৰ্ণ পানী, পূৰা ভয়ংকৰ পানী। পানী মানে কমা নামেই লোৱা নাই, পানী অলপ অলপ বাঢ়িয়ে আছে। এখন অৱস্থা, ইমান পানী। এইফালে মাছটো অলপমান আপ কাৰণে মানে অলপমান বাচি আছে, বাকী চাইডকেইটাতো পূৰা ডুবি শেষ। এতিয়ালৈকে গাইজ চেণ্ট্ৰেল মাৰ্কেটৰ ফালে পানী যোৱাগৈ নাই, কিন্তু যিটো হিচাপত মানে পানীখিনি বাঢ়ি আছে নাই, যদিহে চেণ্ট্ৰেল মাৰ্কেটৰ ফালে যাবগৈ হৈ গোটেই মাৰ্কেট চাৰ্কেট ডুবি শেষ হৈ যাব। মানে পূৰা কণ্টিনিউ পানী বাঢ়িয়ে আছে, মানে ৰোৱা নামেই লোৱা নাই। টিখুখনটো অকণমান ডুবি দিলে, আমাৰ ফালে এতিয়া পানী বহুত কমি গ'ল আমাৰ ৰাস্তাৰ পাৰে। কিন্তু এতিয়া দৰিকাখনৰ মানে অৱস্থাটো বেয়া। দৰিকা মানে পূৰা মথাউৰি ভাঙিছে ক'ৰবাত। আৰু এনেকুৱা মানে মানুহ কিছুমানে এনেকুৱা মানুহলৈ ফোন মাৰিছোঁ যে তোমালোকৰ ফালে পানী হৈছে নি, তাহাঁতি মানে কোৱা নাই যে পানী নাই হোৱা বুলি। মানে তাহাঁতি কৈছে যে লাইফত এনেকুৱা পানী মানে দেখাই নাই কোনোদিন। ইমান পানী হৈছে আজিলৈকে, খালি অকণমান চোতাল অকণমান অলপ চলপ কিবা কিবি হয়, তাৰপৰা গুচি যায়। কিন্তু এতিয়া মানে সেইখন মানুহতে এতিয়া এডিঙিলৈকে পানী। তেতিয়াহ'লে ভাবি চাওক কিমান ডাঙৰ পানী হৈছে এইবাৰ। মানে চবৰে চাগে মাথা বেয়া হৈ গৈছে গাইজ। আমাৰ যদিও মানে
আমাৰ ৰাস্তাটো আমাৰ ঘৰৰ ফালৰ কথা কৈছোঁ মই, আমাৰ ফালে যদিও পানী নাহে কিন্তু অৱস্থা বহুত বেয়া হৈ যায় আৰু বেয়া লাগে আচলতে এনেকুৱা হৈ গ'লে মানুহৰ কষ্ট হয় ন, কিমান কৰিব আৰু বোকা চোকা সোমাই এইটোতো বাদেই দিছোঁ, কিমান দৰকাৰী বস্তু কাগজ পত্ৰ লাগে চব উঠি গুচি যায়। মানে ভাবি গ'লে মানে যাৰ হয় সিয়ে গম পাব। আমাৰ মামা ঘৰ আছে, নিজৰ মামা ঘৰ মোৰ পানীত মানে ইমানেই ডাঙৰ ভেটি তেওঁলোকৰ বহুত ওখ, কিন্তু তাত মানে পানী সোমাই গৈছে, তাতে এআঁঠু হৈ গৈছে। ভাবিছোঁ আৰু কিমান হ'ব পাৰে। এতিয়া মানে খুব বেয়া লগা কথা আচলতে এইবিলাক। কি হয় নাজানো, পানীটো যেনেকৈ ভগৱানে মানে ৰখাই দিলে হয় ইমানতে, নহ'লে মানুহবোৰ বিৰাট কষ্ট হ'ব। কষ্টটো কষ্টই, টাউনৰ মানুহখিনি এতিয়া দোকানত পানী সোমাইছে, বহুত লোকচান হৈ যাব তেওঁলোকৰ, মানে আচৰিত আৰু। বাকী কি হয় নাজানো এতিয়া, তাকে ভাবিছোঁ আৰু যেন পানীখিনি ৰখিবলৈ হয় আৰু ইমানতে ৰখি কমি যাওক, চব গুচি যাওক আকৌ আগৰ জেগালৈ, তাকে ভাবিছোঁ আৰু। ৰাতি মানে অহা অকণমান দেৰি হৈ গ'ল, সেইকাৰণে তেল ভৰাবলৈ নহ'লে। এতিয়া ইয়াত তেল ডিপু বিচাৰিব গৈছোঁ, তেল ডিপুৰ ভিতৰতে এআঁঠু পানী। মই এতিয়া কি কৰিম তাকে ভাবি পোৱা নাই, একদম এঘাৰটত লাগি আছে তেল। এতিয়া মানে অৱস্থা একদম কাহিল, কি হ'ব নাজানো, স্কুটিত ঠেলিবলগীয়া হ'বও পাৰে। ভগৱানে জানে, স্কুটি তাতে এৰি থৈ আহিছোঁ, সোনকালে স্কুটিখন লৈ যোৱাগৈ ভাল, নহ'লে পানী মানে স্কুটি চফা আৰু হেলমেট চেলমেট বাৰু তাতে থৈ আহিলোঁ, কিমান ওলমাই থৈ এইবিলাক। মুঠতে দলমুখ চাইডলৈ যদি এনেই আহিম বুলি ভাবিছে, পানীত নামিম বুলি আছে গাইজ, নাহিব, বিৰাট খজুতি পানী খোপা। ক'ৰ পৰা আহিছে ঠিকনা নাই, বিৰাট খজুতি মানে পানী খোপা। আপোনালোকে ঘৰতে থাকক, ঘৰৰ বস্তুবোৰ যদি আপোনালোকৰ যদি সম্ভাৱনা আছে বোলে পানী আমাৰ ফালেও বাঢ়িব বুলি, বস্তুবোৰ অলপ চলপকৈ পাতলা পাতলা বস্তু মানে ইম্পৰ্টেণ্ট বস্তুবিলাক অলপমান ছেফলি ৰাখক, সিমানে আৰু। আমাৰ শিৱদৌলটো এইফালে, শিৱদৌল মানুহ অলপ চলপ আছেই, আৰু এইফালে পানী চক এইফালে দিছেনে পানী ইমান পাইছে। এইফালে মানে অকণমান আপ কাৰণে বস্তুটো আহিব পৰা নাই, এনেকৈ সুবিধা হোৱা নাই। ইফালেতো গোটেই তিনিটা ছাইডতো পূৰা চাফা হৈ আছে, এইফালে আহিবগৈ পৰা নাই। যদি পানী কণ্টিনিউৱাছলি বাঢ়িয়ে থাকে তেতিয়াহ'লে এইফালেও ডুবি যাব, চিধা কথা। এয়া দলমুখ চাৰিআলি, দলৌ ছাইডটো এইটো। টাউনৰ পৰা গুচি আহিলোঁ, বেয়া খজুৱলে ভৰি। এইফালে যমুনা হোটেললৈ যোৱা ৰাস্তাটো এনেকুৱা অৱস্থা হৈ গ'ল, পূৰা চবতে পানী ভৰ্তি হৈ গৈছে। মানে পানী বাঢ়ি আছে বুলি কৈছে, এইফালে যদি বাঢ়ি থাকে মানে ইয়াৰ ওপৰলৈ উঠি দিবও আছে হয়তো। মানুহৰ কৈ আছে, এইটো পূৰা সোমালে, অৱস্থা পূৰা মানুহৰ বেয়া হৈ আছে। এইফালে পানী পূৰা, এইফালে মানুহবোৰ অহা যোৱা কৰি আছে। খালি গাড়ী চাড়ীবোৰ আনিব নালাগে, গাড়ী আনিলে ৰাস্তাবোৰ বেয়া হৈ যায়তো। দৰকাৰী মানে ঘৰ চৰ যদি আছে তেতিয়া খোজকাঢ়ি গৈ মেলি লৈ আহিব লাগে বস্তু চস্তু। বাইক চাইকবোৰ যাব পাৰি, খালি গাড়ী আনিলে দিগদাৰ হৈ যায়। আৰু আমাৰো মানে কাম বন্ধ বুলি খবৰ পালোঁ, সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। মানে ক'ৰবাততো নামি থাকি লাভ নাই ন, ক'ৰ গেলা পানী ঠিকনা নাই। মই অলপ নামি পূৰা খজুৱালে মোক, সেইকাৰণে আপোনালোকো যদি ফটো মাৰিম বুলি আহে টাউনলৈ আহি লাভ নাই, ঘৰতে থাকক। এনেই খজুৱাই বেমাৰ আজাৰ চপাই লাভ নাই।